স্বাগতম জানাইছোঁ আছামিজ অনলাইন টেক ইউটিউব চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ। আজি আপোনালোকক দেখুৱাম এটা স্পেচিয়েল কলম, যিটো কলম 2 ফুট দীঘল আৰু এইটো কলমৰ ভিতৰত লাইট আছে, দুটা মিউজিক লাইট আছে। তো বলক আমি চাওঁ এইখন কিয় স্পেচিয়েল কলম, ইয়াৰ ভিতৰত কি আছে, লিখা হয় নে নাই, এইটো ক'ৰ পৰা আহিছে, কেনেকুৱা। তো বলক আমি আনবক্সিং কৰোঁ। আচৰিত ধৰণৰ কলম এটা, মাত্ৰ 219 টকা দাম হয়। এইটো এটা আচৰিত ধৰণৰ কলম, আজি আপোনালোকক দেখুৱাম। এইটো আহিছে আপোনাৰ স্নেপডিলৰ পৰা লোৱা হৈছে। 219 টকা দাম টোটেল প্ৰাইচ। এইটো বাকচৰ ভিতৰত আহিছে কলমটো। এইটোৰ ভিতৰত কি আছে চাওঁ, কলমটো কেনেকুৱা। ৱাও, বঢ়িয়া। এইটো এটা সম্পূৰ্ণ জ্যামিতি বক্সৰ নিচিনা, জ্যামিতি বক্সৰ ভিতৰত ভৰাই দিছে। কি আছে এইটো কিয় ইমান স্পেচিয়েল কলম চাম আজি। ইয়াত বেটাৰী দিছে, কিয় বেটাৰী দিছে চাওঁ। আৰু এইটোত কি আছে, ইয়াত বটন দুটা দিছে, দুটা বটন কি হয়, ৱাও বঢ়িয়া। লাইট আছে দুটা, আৰু চাওঁ এইটো ভিতৰত এইটো চাইডত কি আছে। বাপরে আমার জীবনত দেখা নাই ইমান ডাঙৰ কলম। মস্তি লিখা আহে নে নাই চাওঁ, আহিছে মস্তি কলম। বাপরে কি মজা, বঢ়িয়া হৈ গ'ল। লগাই থব পারে। ইয়ার ভিতৰত চাগে বেটারি আছে না নাই চাওঁ খুলি। বঢ়িয়া, বেটারি আছে 3টা, যার দ্বারা লাইট জ্বলে। ইয়াত 3টা ভৰাই দিছে আৰু ইয়াৰ ভিতৰত 3টা দিছে। স্পেচিয়েল কলম, বহুত বঢ়িয়া। এইটো কলমৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে যদি কিনিব বিচাৰে তেনেহ'লে সেই লিংকৰ পৰা গৈ কিনিব পাৰিব। So, ये असल आदिर कलम बढ़िया।